হাই হেল্ল' নমস্কাৰ মোৰ ইউটিউব চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম এডব প্ৰিমিয়াৰ প্ৰ'ত ফটো বা ভিডিঅ'ত কেনেকৈ কি ফ্ৰেম ইউজ কৰে। তেতিয়াহ'লে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আজি শিকিম কি ফ্ৰেম ভিডিঅ' বা ফটোত কি ফ্ৰেম কেনেকৈ ইউজ কৰোঁ। প্ৰিমিয়াৰটো খুলিলে প্ৰিমিয়াৰত তাৰপিছত আমি ছাপ'জ ফটো যিকোনো এখন ফটো আমি ইম্পোৰ্ট কৰি ল'ম। ইম্পোৰ্ট কৰিলোঁ, টাইমলাইনত ড্ৰেগ কৰিলোঁ। টাইমলাইনত ফটোখন আহিল। ইয়াত আমি কি ফ্ৰেম লগাব লাগে, মোশ্যন কৰিব লাগে। ফটোখনত ক্লিক কৰিব, এফেক্ট কণ্ট্ৰলছত যাব। ইয়াত মোশ্যন বুলি আছে, মোশ্যনত ইয়াত ক্লিক কৰিব। পজিশ্যন, স্কেল, ৰোটেশ্যন। পজিশ্যনত আপুনি ক্লিক কৰাৰ লগে লগে ইয়াত কি ফ্ৰেম লাগি গ'ল। স্কেলটো আপুনি লগালে কি ফ্ৰেম লাগিল। তাৰপিছত আপুনি আনি পজিশ্যনটো যদি মিলাই আপুনি মিলাব পাৰে। তাৰপিছত স্কেলটো মিলালে স্কেলটো মিলাব পাৰে। তাৰপিছত পজিশ্যন আকৌ মিলাওক। চিম্পুল কি ফ্ৰেম লাগিলে। এই যে আপোনাৰ কি ফ্ৰেম লাগিছে, কি ফ্ৰেমবিলাক ইয়াত শ্ব' কৰিব। কি ফ্ৰেম লাগি গ'ল। বা আপুনি ফটোখন যদি ৰোটেশ্যন কৰিব বিচাৰে কি ফ্ৰেম লগাই, তেতিয়াহ'লে আপুনি ৰোটেশ্যনত ক্লিক কৰক। যদি ফটোখন ৰোটেশ্যন কৰি কি ফ্ৰেম লগাব বিচাৰে, ৰোটেশ্যনত ক্লিক কৰক। ক্লিক কৰি আনক ফটোখন আপুনি ৰোটেশ্যন কৰি দিয়ক। এতিয়া আপোনাৰ ফটোখন ৰোটেশ্যন হ'ব। দেখিছে? কি ফ্ৰেম আমি সদ্যহতে প্ৰিমিয়াৰ প্ৰ'ত এনেকৈ ইউজ কৰোঁ। আৰু যদি ভিডিঅ'ত আপুনি কি ফ্ৰেম ইউজ কৰে, ছেম প্ৰচেছ। ছাপ'জ আপুনি যিকোনো ভিডিঅ' এটা আনি ল'লে, ইম্পোৰ্ট কৰিলে। ভিডিঅ'টো ছেম আপুনি কি ফ্ৰেম মোশ্যনত গৈ এফেক্ট কণ্ট্ৰলত গ'ল, মোশ্যনত পজিশ্যন, স্কেল কৰিলে। এইটো যদি আপুনি স্কেলটো বঢ়াই দিয়ে, জুম হ'ব। কি ফ্ৰেম লাগি জুম হৈছে, দেখিছে? আকৌ যদি আপুনি পজিশ্যন মিলাই, পজিশ্যনটো এনেকৈ মিলাব পাৰে। ছেম প্ৰচেছ। ৰোটেশ্যন যদি ইয়াত ভিডিঅ'ত যদি আপুনি ৰোটেশ্যন কৰিব বিচাৰে, ৰোটেশ্যনত কি ফ্ৰেমটো লগাই লওক। লগাই লৈ আপুনি ৰোটেশ্যন কৰি দিয়ক। দেখিছে ৰোটেশ্যন হৈছে। চ' আমি ভিডিঅ'বিলাকত কি ফ্ৰেম এনেকৈ ইউজ কৰোঁ। আৰু আপোনাৰ কি ফ্ৰেমটো য'ত লাগিব ইয়াত শ্ব' কৰিব। এনেকৈ আমি ভিডিঅ'ত, ফটোত কি ফ্ৰেম ইউজ কৰোঁ প্ৰিমিয়াৰ প্ৰ'ত। আগলৈও এনেকুৱা ভিডিঅ' পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। ধন্যবাদ।